নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। সীমান্তলৈ ভাৰতে 10,000 সৈনিক প্ৰেৰণ কৰাৰ পিছতেই এতিয়া পাকিস্তানেও সীমান্তলৈ অতিৰিক্তভাৱে 10,000 সৈনিক যুদ্ধৰ বাবে প্ৰেৰণ কৰিছে। ভাৰতৰ সম্ভাৱ্য পাকিস্তান আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানেও 10,000 সৈনিক প্ৰেৰণ কৰিছে ভাৰত পাক সীমান্তলৈ। সৈনিকৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু টেংকো প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও সীমান্তৰ কাষতে থকা বেলুচিস্তান আৰু পাক অকুপাইড কাশ্মীৰৰ চিকিৎসালয়ৰ বিচনা খালী ৰাখিবলৈও পাক সেনাই নিৰ্দেশ দিছে। ইয়াৰ উপৰিও পাঞ্জাৱ আৰু সিন্ধু প্ৰদেশৰ চিকিৎসকক জৰুৰী সেৱাৰ বাবে সাজুৰ নিৰ্দেশ দিছে সেনাই আৰু তেওঁলোকৰ ছুটি কৰ্তন কৰিছে। পাকিস্তানৰ সেনাৰ যি মুখ্য কাৰ্যালয় কোবেটাত আছে, সেই কোবেটাত থকা সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে। কেৱল চিকিৎসালয়ৰ বিচনা খালী কৰাই নিৰ্দেশ নহয়, সীমান্তত বসবাস কৰা ৰাজ্যকো সাৱধান থাকিবলৈ নিৰ্দেশ দিছে পাকিস্তান সেনাই। LOCৰ পৰিস্থিতিৰ তদাৰক কৰিছে খোদ পাকিস্তানৰ সেনাধ্যক্ষগৰাকীয়ে। ইয়াৰ পূৰ্বে ভাৰতে সীমান্তলৈ অতিৰিক্তভাৱে এটা বৃহৎ সেনাবাহিনী দল প্ৰেৰণ কৰিছিল। ভাৰতে 100টা কোম্পানী এয়াৰলিফ্ট কৰিছে জম্মু কাশ্মীৰলৈ। এটা কোম্পানীত 100জনকৈ সৈনিক থাকে। মুঠতে 10,000 সৈনিকক জৰুৰীভাৱে এয়াৰলিফ্ট কৰিছে ভাৰতে আৰু তেওঁলোকক সীমান্তত নিয়োগ কৰিছে। ভাৰত পাক যুদ্ধ বুলিলেই পৰমাণু যুদ্ধৰ আশংকা কৰা হয় আৰু এই সম্পৰ্কে মুখ খুলিছে প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে। মুশ্বাৰফৰ মতে পাকিস্তানে যদি এটা দিয়ে, ভাৰতে 20টা বোমা দিব। ভাৰতক শেষ কৰিবলৈ 50টা পৰমাণু বোমা লাগে বুলিও মুশ্বাৰফে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ভাৰত পাকিস্তানৰ শেহতীয়া সম্বন্ধক লৈ উদ্বিগ্ন হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰও। ট্ৰাম্পৰ মতে ভাৰত আৰু পাকিস্তানৰ সম্বন্ধ এতিয়া খুব বেয়া আৰু ভয়ানক। ইয়াৰ উপৰিও মাৰ্কিন যুক্তৰাষ্ট্ৰই কৰ্তন কৰিছে $1.3 বিলিয়ন US সাহায্য, যি সাহায্য পাকিস্তানে লাভ কৰি আহিছিল। ভাৰত পাক সীমান্তত পাকিস্তানে এটা বিশেষ কোষো গঠন কৰিছে। এই কোষে LOCৰ প্ৰতিটো ঘটনা নজৰত ৰাখিব আৰু সেনাবাহিনীক জনাই থাকিব। हम बैटल हार्डेंड हैं। अनदेखे दुश्मन के खिलाफ जंग बहुत मुश्किल थी, लेकिन इंडिया एक नॉन थ्रेट है। हमने 70 साल आप ही को पढ़ा, आप ही को देखा, आप ही के लिए कैपेबिलिटी तैयार की और रिस्पॉन्स भी आपके लिए। वी डू नॉट विश टू गो इनटू वार, बट प्लीज बी रेस्ट एश्योर्ड, शुड यू इनिशिएट any aggression, first you shall never be able to surprise us. Pakistan armed forces shall never be surprised by you, but let me assure you, we shall surprise you.